Hello guys, আজিলৈ আহিছো জলফাই আৰু বগৰী আচাৰৰ ৰেচিপি আৰু জলফাই আৰু বগৰী সিজনত যদি আচাৰ নবনাই তেতিয়া হলেনো কেনেকৈ হ'ব সো বনাবলৈ আৰম্ভ কৰিছো প্ৰথমতে জলফাইখিনি ভালদৰে ধুই মেলি আৰু ভালখিনি এক্সট্ৰাকে থৈ বইল কৰি লম আৰু পকা আছে বাবে অলপ বইল কৰিলে হ'ব এতিয়া পানী অলপমান দি বইল কৰি লম এতিয়া সাম জলফাইখিনি কোমলিলে নাই আৰু যদি কোমলি গল তেতিয়া হলে অফ কৰি দিব এনেদৰে টিপি চাব এতিয়া গম পাব কোমলিলে নাই হৈ গল এতিয়া অফ কৰি দিম হৈ গল এতিয়া উলিয়াই লম উলিয়াই ললো এতিয়া জলফাই পানীখিনি শুকুৱাই লম ফাৰ্ষ্ট তাৰপিছত মছলা দিম জলফাই পানীখিনি শুকুৱাবলৈ এদিন ৰ'দত দিব চুকাৰত হ'লে এদিন দিব আৰু চুকাৰত নহ'লে দুদিন দিব আৰু বেছি দিন ৰ'দত নিদিব নহ'লে আচাৰ কোমল নহ'ব আৰু বগৰীখিনিও ৰ'দত দি দিম আৰু দেখা পাইছে বগৰীখিনি পকাও আছে আৰু শুকাইও গৈছে চুকাৰত হ'লে এদিন ৰ'দত দিলেই হ'ব আৰু কোমলিবলৈ অলপমান ভজা নিমখ দি ৰ'দত দিম এয়া চাওক জলফাই শুকাই আহিছে এতিয়া মছলা দিব পাৰিম আৰু বগৰীখিনিও কোমলিবলৈ ৰ'দত দি দিছোঁ আচাৰ বেয়া নহ'বলৈ নিমখখিনি অলপ ভাজি ল'ব এতিয়া নিমখখিনি ভাজি ল'ম জলফাই আৰু বগৰীৰ জোখতে আচাৰ মছলা ল'ব মই লৈছোঁ 100 গ্ৰাম আচাৰ মছলা আৰু মছলাখিনি ভালদৰে ভাজি ল'ম আৰু লগত জলকীয়া কেইটামানো ভাজি ল'ম মছলা ভজা হৈ গ'ল এতিয়া হালধি 2 চামুচ ভাজি ল'ম এতিয়া তেল গৰম কৰিম আৰু জলফাই আৰু বগৰী জোখতে তেল গৰম কৰিব মই লৈছোঁ 1 পোৱা তেল আৰু তেল যেতিয়াই দিব ঠাণ্ডা কৰিহে দিব তেল গৰম হোৱালৈকে মছলাখিনি মিক্সিত মাৰি ল'ম সকলো ৰেডি কৰি ল'লোঁ নিমখ ভজা হৈ গ'ল হালধি ভজা হৈ গ'ল মছলা পিহি ল'লোঁ তেলো ঠাণ্ডা হৈ গ'ল এতিয়া আৰু জলফাইত মছলা দি দিম চামুচখন ডাঙৰ আছে বাবে 1 চামুচ মছলা আৰু জলফাই কম আছে হালধি গুড়ি অলপমান বেছি হৈ গ'ল কমাই দিলোঁ আৰু ভজা নিমখ 1 চামুচ আৰু গৰম কৰা তেল 4-5 চামুচ দিলে হৈ যাব জলফাই জোখত দিব আৰু তাৰপিছত ভালদৰে মিক্স কৰি ল'ম মিক্স কৰি ল'লোঁ তাৰপিছত এদিন ৰ'দত দিহে বৈয়ামত ভৰাম এদিন ৰ'দত দি ল'লোঁ এতিয়া বৈয়ামত ভৰাই দিম
আৰু আচাৰ বেয়া নহ'বলৈ মাজে সময়ে ৰ'দত দি থাকিব। বগৰীও কোমলি গ'ল আৰু এতিয়া মছলা দি দিম। এতিয়া ভালদৰে মিক্স কৰি ল'ম আৰু মাজে সময়ে ৰ'দত দি থাকিব আচাৰ বেয়া নহ'বলৈ। দেখিলে আচাৰ বনাবলৈ কিমান সহজ। আৰু যদি আপোনালোকৰ মোৰ ভিডিঅ'বিলাক চাই ভাল লাগে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। থেংক ইউ, বাই বাই।